আৰু এইজন পাতি লোৱা দাদা নহয় দেই এই যে অৰিজিনেলি দাদা মোৰ ইমান মানে নমস্কাৰ নমস্কাৰ আৰু আপোনালোকে আমাৰ ভাইটি কমলক চিনি পায় সদায় তাৰ নতুন নতুন প্ৰচেষ্টা কৰিছে ভিডিঅ' বনাবলৈ আৰু এই ভিডিঅ' চাব তাৰ আৰু আকোৱালি ল'ব আৰু তাক মৰম কৰিব। আৰু দাদা আপোনাক এটা কথা আপোনালোকৰ এই আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী প্ৰথম আপোনালোকৰ যিটো কাম আছিল আপুনি ওলাই আহিছে প্ৰথম কামটো কি আছে? প্ৰথম মই মেনেজমেণ্টে কৰিছিলোঁ। প্ৰথম মই বাহিৰত কাম কৰিছিলোঁ, এতিয়া অসম কৰি আছোঁ। আচলতে দাদাই বাহিৰত কাম কৰি আহি পিনে আজি অসমত মানে অসমৰ কাৰণে যেনে আমাৰ জুবিনে যেনেকৈ কাম কৰে তেনেকৈ আমাৰ যি বিমান দা মানে পলাশ বুলি আমি জানো বা বিমান দা দুটা নাম আছে তেনেকৈ আজি অসমত কাম কৰি আছে অসমৰ কাৰণে অসমৰ মানুহখিনিৰ কাৰণে অসমৰ মানুহখিনি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো চাব লাগে গোটেইখিনি চাব পাৰি। গতিকে আজি আমি কাম কৰি আছোঁ ৰ'দৰ ওপৰত আপোনালোকে চাবলৈ নোৱাৰিব আৰু চেনেলটোৰ নামটো কি বাৰু মই এতিয়া পাহৰিলে চাগে মই পঢ়া নাই মোৰ মুখেৰে গতিকে চাব আৰু মোৰ দাদা হিচাপে এক চাইডে মোৰ ভাল ক্লজ বন্ধু আৰু এজন ভাল অসমৰ নাম্বাৰ 1 চেনেল ৰং চেনেলৰ প্ৰডাকশ্যন মেনেজাৰ ধন্যবাদ ধন্যবাদ। এতিয়া সময় কিমান হ'ল? 3:30 ৰাতি 3:30 বাজিছে ন? Ja. পইচাৰ কথা নাহে মই আপোনাক দিব নোৱাৰোঁ আপুনি এইষাৰ কথা আপুনি কেতিয়াৰ পৰা কৈ আছিল এই ৰাতিপুৱা মই আপোনাক ঘূৰাই ফুৰিব নোৱাৰোঁ নহয় আপুনি নিজে নাজানে আপুনি ক'ত যাব মই কৈছোঁ আপুনি দাদাৰ ওচৰত এবাৰ আহিছোঁ। বেদন্ত দাই এইবাৰ ৰ'দৰ ফুল কৰি আছে তেখেতৰ কেৰেক্টাৰটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। বেদন্ত দাৰ এটা ইউটিউব চেনেল আছে
তেখেতৰ এই নেচাৰেল এক্টিংটো সঁচাকৈ মোৰ নিজৰ হিচাপত দেখি বহুত ভাল লাগে, বহুত ভাল পাওঁ অঁ ইয়াৰ ব্লগটো চাই থাকিব আৰম্ভ কৰিছে আৰু এইজন পাতি লোৱা দাদা নহয় দেই এই যে অৰিজিনেলি দাদা মোৰ বয়সত নাজানো লগৰ আৰু বৰ ভাল ক্লজ নতুনকৈ হৈছে আৰু মই পিছত থাকিম মুখখন ঢাকি থাকিম ওৱান টেক কংকন পাঠকে ওৱান টেক অফ See now might be a little too spooky, alright? You know what? Alright. Maybe they said cringy so that like it's probably like fucking PT scary. Let's click on it.